নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো টেক জিন্তুৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল চিৰিয়েল মায়াবিনীৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতে বেছি ভাল লগা হ'বলৈ গৈ আছে, কিয়নো আপোনালোকে যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে যেতিয়া মায়াই লগ ধৰিবলৈ গৈছিল তেতিয়া যিবোৰ কথা মানুহৰ পৰা শুনিছে সেইবোৰ তেনেকৈয়ে এতিয়া ভাবিছিল অৰুণভে আৰু অৰুণভক বুজাব নোৱাৰিলে অৱশেষত এতিয়া পুলিচৰ লগত গুচি গৈছিল আৰু ঘৰত যেতিয়া আহিছিল মায়াই তেতিয়া ভাইহঁতৰ আগত এতিয়া মিছা মাতিছিল যে অৰুণভে সকলোবোৰ কথা বুজি পালে। প্ৰথম অৱস্থাত এতিয়া মানুহবোৰৰ কথা শুনি বেলেগ কথা কৈছিল, তো সেইটো কথা এতিয়া কোৱা আপোনালোকে নিশ্চয় যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে মায়াবিনী ধাৰাবাহিকখনত। আৰু ঠিক তেনেধৰণে আপোনালোকে আজিৰ খণ্ডটিও দেখিবলৈ পাব। আজি তুষাৰে যেতিয়া অনিমেষহঁতৰ অফিচলৈ যাব তেতিয়া ৰূপকে ক'ব যে এতিয়া অৰুণভৰ কেছটোৰ কাৰণে কিয় ইমান লাগি আছে, লগতে অৰুণভৰটো বেল এনেও নহয় আৰু লগতে অৰুণভৰ বেলটো হ'ব নিদিয়ে। তো সেইটো কথা কৈ থকা অৱস্থাতে এতিয়া অনিমেষে আহি ৰূপকক গালি পাৰিব আৰু লগতে অনিমেষে এতিয়া মিছা মাতিব আৰু ক'ব যে অৰুণভক যি জেলৰ পৰা উলিয়াই আনিব আৰু লগতে এই সপ্তাহৰ যিটো কেছ হ'ব সেইটো কেছতে এতিয়া অৰুণভক মোকলাই আনিব অনিমেষে। তো সেইটো কথা এতিয়া মিছাই ক'ব। তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব। এতিয়া বাৰু অৰুণভে তুষাৰক ৰূপকে সকলোবোৰ কথা সঁচা কৈ দিব বুলি এতিয়া ভয় খাই তেনেকৈ কৈছে নে সঁচাই কৈছে, তো আপোনালোকে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।